হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ। পুনৰ মুকলি হ'ল IBPSৰ ফালৰ পৰা চাকৰি। ভাৰত চৰকাৰে মুকলি কৰিলে 3049টা পদ। এই পদসমূহৰ বাবে আপোনালোকৰ বয়স কিমান হ'ব লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, এই পদসমূহত এপ্লাই কৰাৰ লাষ্ট ডেট কেতিয়ালৈ থাকিব, চেলাৰী কিমান দিয়া হ'ব আদি সকলো তথ্য সম্পৰ্কে আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু আপোনালোকে অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ জব ৰিলেটেড খবৰ সকলোতকৈ আগতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো বজাই দিব, যাতে আপোনালোকে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। তো বন্ধু বান্ধৱীসকল, আপোনালোকক ইতিমধ্যে জনাইছোঁ যে আজিৰ চাকৰিটো IBPSৰ ফালৰ পৰা আহিছে আৰু ইয়াৰ বাবে টোটেল ভেকেঞ্চি 3049টা পদ মুকলি কৰা হৈছে। এই পদৰ বাবে এপ্লাই কৰাৰ লাষ্ট ডেট 21/7/2023 দিয়া হৈছে, অৰ্থাৎ আগষ্টৰ 21 তাৰিখলৈ এই পদৰ বাবে এপ্লাই প্ৰচেছটো চলি থাকিব। আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, ইয়াত নেম অফ পোষ্ট আছে প্ৰভিশ্যনাৰী অফিচাৰ মেনেজমেণ্ট ট্ৰেইনী আৰু ইয়াত নাম্বাৰ অফ পোষ্ট আছে 3049টা, যিটো মই অলৰেডি আপোনালোকক জনাইছোঁ। ইয়াত বেংক ৱাইজ ভেকেঞ্চি দিয়া আছে। বেংক অফ ইণ্ডিয়াৰ বাবে 224টা পোষ্ট, কানাড়া বেংকৰ বাবে 500টা পোষ্ট, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ বাবে 2000টা পোষ্ট, পাঞ্জাৱ নেশ্যনেল বেংকৰ বাবে 200টা পোষ্ট আৰু পাঞ্জাৱ এণ্ড সিন্ধ বেংকৰ বাবে 125টা পদ মুকলি হৈছে। গতিকে আপোনালোকে যদি ইলিজিবল হয় তেনেহ'লে আপোনালোকে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকক এই পদসমূহৰ বাবে পাৰ মান্থ চেলাৰী 52,000ৰ পৰা 55,000লৈকে দিয়া হ'ব। আৰু এই পদসমূহৰ বাবে ইয়াত এজ লিমিট দিয়া হৈছে 20 বছৰৰ পৰা 30 বছৰলৈকে। আৰু আপোনাৰ কাষ্ট কেটেগৰী অনুসাৰে আপোনাৰ বয়সৰ সময়সীমা এনেদৰে বঢ়াই দিয়া হৈছে, যেনে SC বা ST সকলৰ বাবে 5 বছৰ, OBC কেণ্ডিডেটসকলৰ বাবে 3 বছৰ আৰু PWD সকলৰ বাবে 10 বছৰ। আৰু এই পদসমূহৰ বাবে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচাৰিছে। আৰু ইয়াত মন ৰাখিবলগীয়া কথাটো এই যে আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেট পাছ কৰা হ'লে আপুনি এই পদসমূহৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াত এপ্লিকেশ্যন ফিজ দিয়া আছে ST, SC বা PWD কেণ্ডিডেটসকলৰ কাৰণে 175 টকা আৰু আদাৰ্ছ অৰ্থাৎ OBC বা জেনেৰেল কাষ্টৰ কেণ্ডিডেটসকলৰ কাৰণে 850 টকা। আৰু এই পদসমূহৰ বাবে আপোনালোকে অনলাইন যোগে এপ্লাই কৰিব লাগিব। মই ডেছক্ৰিপশ্যন লিংকটো দি দিম, তাত গৈ আপোনালোকে এই পদৰ বাবে এপ্লাই কৰি ল'ব। তো বন্ধু বান্ধৱীসকল, আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ কামত আহিছে আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা জব ৰিলেটেড ভিডিঅ' সকলোতকৈ আগতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে আৰু মোক মৰম ভাল পোৱা দিয়াৰ বাবে ধন্যবাদ।